আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল প্ৰিয়ংকা ব্লগলৈ বহুত দিনৰ মূৰত স্বাগতম জনালোঁ। বিশেষ এটা কাৰণৰ কাৰণে মই ব্লগ বনাব পৰা নাই, তো আজি বোলে এটা নতুন ব্লগ ষ্টাৰ্ট কৰোঁ। তো বলক মই আজি আপোনালোকক মোৰ ইয়েৰিঙৰ কালেকশ্যন দেখাওঁ বোলো। ইমান নাইকিয়া, তো অলপ আছে, বোলো আপোনালোকে ভাল পাব চাগে, তো দেখাওঁ বলক। আজিৰ মোৰ এই ব্লগটো আৰম্ভ কৰোঁ বলক। এইযোৰ ফাৰ্ষ্ট দেখাইছোঁ, চাওক কেনেকুৱা লাগিছে জনাব। এইযোৰ ফাৰ্ষ্ট কেনেকুৱা লাগিছে জনাব দেই, কেনেকুৱা লাগিছে দেখিবলৈ। এইযোৰ ছেকেণ্ডযোৰ কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে জনাব দেই। এইযোৰ কেনেকুৱা লাগিছে জনাব দেই। আৰু এইটো মোৰ নতুন চেনেল, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মই যাতে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে, আৰু মই আপোনালোকৰ মাজত যাতে ভাল ভাল ভিডিঅ' আনিব পাৰোঁ। মই চেষ্টা কৰি আপোনালোকৰ মাজত মই ভাল ভাল ভিডিঅ' আনিবলৈ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকন বজাব আৰু কমেণ্ট কৰিব দেই, কেনেকুৱা লাগিছে জনাব। এইযোৰ ব্লেক হয়, এইযোৰ কমেণ্ট কৰি জনাব দেই। এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইযোৰ মই বহুত বেছি ভাল পাওঁ। এইযোৰ কেনেকুৱা লাগিছে জনাব দেই আপোনালোক সকলোৱে। এইযোৰ চাম, এইযোৰ অনলাইন আনিছিলোঁ, কেনেকুৱা লাগিছে। দুযোৰ আনিছিলোঁ আৰু এযোৰ আনিছে, সেইযোৰ দেখাম। এই দুযোৰ অনলাইন আনিছিলোঁ মেছোপা। আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ভিডিঅ' বিচাৰে প্লিজ জনাব, মই আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। অনলাইনৰ কাৰণে এইযোৰটো দেখালোঁ, 2 নম্বৰযোৰ। এইযোৰ কেনেকুৱা লাগিছে ক'ব দেই। এইযোৰ বহুত বছৰ হ'ল, 4-5 বছৰমান হ'ল। পেহীৰ বিয়াত কিনিছিলোঁ, 17 চনতে কিনিছিলোঁ নেকি, 2017 চনতে। বহুত ভাল হৈ আছে ফুলিযোৰ, দেখিবলৈ বহুত ধুনীয়া, বহুত ভাল লাগে এইযোৰ ফুলি। মই ফুলিবিলাক বহুত ভালকৈ ৰাখোঁ, ইমান বেছি পিন্ধা নহয়, বিঘাইচীয়া পিন্ধা হয়। মই বহুত ভালকৈ ৰাখোঁ। এইযোৰ মোৰ বহুত ভাল লগা ফুলি, বহুত ভাল লগা। সৰু হয় কিন্তু বহুত ভাল লাগে এইযোৰ ফুলি মোৰ। চাওক কেনেকুৱা, বহুত ধুনীয়া হয় এইযোৰ ফুলি, পিন্ধিলে যে বহুত ভাল লাগে।
এযোৰ চাওক এযোৰ বহুত ভাল লাগে ফুলি আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে মোৰ ইয়েৰিঙৰ কালেকশ্যন আপোনালোকৰ চাগে সকলোৱে ভালেই আছে ময়ো ভালেই আছোঁ লাষ্ট এইযোৰ দেখাইছোঁ আৰু নাই আৰু ইয়েৰিং আছে ছেটৰ আছে সেইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম এইটো কেনেকুৱা লাগিছে জনাব দেই এইটো খুব ভাল লাগে হেভি নহয় একদম পাতলা বহুত আৰাম লাগে তো আপোনালোকে জনাব মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ইয়েৰিঙৰ কালেকশ্যন প্লিজ মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যদি ভাল পায় তেন্তে মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব আৰু মই ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ আপোনালোকক আৰু নতুন ব্লগ এটাৰ লগত আকৌ পুনৰ লগ পাম তো মোক প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব দেই